মইতো বহুত সৰুৰ পৰাই ছবি অঁকা। কেনেকৈ আৰম্ভ হ'ল? তেনেকৈ মানে যেতিয়াৰ পৰা স্কুলত যোৱা আৰম্ভ হৈছে তেতিয়াৰ পৰাই ছবিৰ প্ৰতি মোৰ বহুত ভাল এটা ইণ্টাৰেষ্ট। আৰু আগৰ সময়ততো পৰিৱেশটো বহুত কম আছিল আৰ্টৰ সুবিধাবিলাক পোৱা নাছিলে। এখন আৰ্ট স্কুলো নাছিলে শিকিবৰ কাৰণে। নমস্কাৰ, আজি কোনো ইণ্টাৰভিউ নহয়, আজি এটা বিশেষ দিনৰ কাৰণে। আজি ৰাস পূৰ্ণিমা, আৰু ৰাস পূৰ্ণিমাতে আপোনাৰ ৰাসৰ প্ৰতিমাসমূহ দেখুওৱা যায়। আৰু ৰাসৰ প্ৰতিমাবিলাক হয়তো সকলোৱে দেখে, কিন্তু ৰাসৰ প্ৰতিমাৰ আঁৰত কোন থাকে হয়তো সেই প্ৰতিমা বনোৱা মানুহজন বা সেই আৰ্ট কৰা মানুহজন চিনি নাপায়। আজি আমি দেখুৱাবলৈ যত্ন কৰিম কেনেদৰে আৰ্ট কৰে, কেনেদৰে আৰ্টৰ কাম কৰে। আমি মুখ্য দুৱাৰখন গেটখন পাৰ হৈ আমি এইটো গেট পাম, ৰামপুৰৰ ৰাস মহোৎসৱৰ এইটো গেট পাম। এই গেটেৰে সোমাই গৈ আমি ৰাসৰ প্ৰতিমাসমূহ দেখুৱাবলৈ যত্ন কৰিম, আৰু এই প্ৰতিমাসমূহ কোনে বনায় আৰু এই প্ৰতিমাসমূহ কেনেদৰে বনায় আমি দেখুৱাবলৈ যত্ন কৰিম। আৰু তাৰ আঁৰৰ কিছু কাহিনী বা প্ৰতিমা বনোৱা দাদাজনে কেনেদৰে আৰম্ভ কৰিছিলে আমি সেইসমূহ দেখুৱাবলৈ যত্ন কৰিম, আৰু তেওঁৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। শ্ৰীকৃষ্ণৰ ৰাস, আজি ৰাশি পূৰ্ণিমা, ৰাসৰ পূৰ্ণিমা। আজিৰে পৰা অসমৰ প্ৰান্তে প্ৰান্তে ৰাস। আজি মই উপস্থিত আছো ৰামপুৰ আঞ্চলিক ৰাস মহোৎসৱৰ ইয়াতে, য'ত ৰাস হ'ব ইয়াতে উপস্থিত আছো। ইয়াৰেনো কি বিশেষত্ব বা ইয়াৰ প্ৰতিমাসমূহ কেনেদৰে বনাইছে, আৰু এই মুখ্য তৰণ আৰু মুখ্য প্ৰতিমাসমূহ কোনে বনাইছে তাৰ আৰু কথা জানিবলৈ চাওঁচোন। আচলতে মই যি কৈ আছিলো, যি এই ৰামপুৰ ৰাসৰ মেইন গেট আৰু মণ্ডপ যি বনাইছে, আৰু তেখেতে দক্ষিণ কামৰূপৰ ৰাৱণটো বনাইছিলে, য'ৰ পৰা ৰাৱণ দাহন হৈছিলে সেইটো বনাইছিলে। তেখেত হৈছে বিজিত দা। স্বাগতম জনাইছো দাদা। এইবাৰ ৰাসৰ কথা পাতিম আজি। ৰাসত কেনেকুৱা প্ৰস্তুতি, আপুনি কেনেধৰণে কাম কৰি আছে, ক'ত কাম কৰি আছে? ৰাসত বহুত ব্যস্ততা। মই ইয়াতে ৰামপুৰৰ গেটটো বনাইছোঁ আৰু মিৰ্জাৰ মেইন মণ্ডপটো বনাইছোঁ। তেনেকৈ আমি কমেও এমাহ ধৰি এইবিলাক কামত লাগি আছোঁ। হয়, আৰু ক'ত বনাইছে এইবাৰ ৰাসত? মানে মিৰ্জা আৰু ৰামপুৰতে বনাইছে। ইয়াতে কিমানমান কৰ্মচাৰী আছে দাদা? মই ইয়াত টোটেল 10জনমান কৰ্মচাৰী আছে। আপুনি মেইনলি কি কাম কৰিছে ইয়াৰে মণ্ডপত? ইয়াতেতো মই গেটত আমাৰ যিটো কৃষ্ণৰ মহাভাৰতৰ সময়ত যিটো ৰূপ দেখাইছিল, এটা দিব্য ৰূপ এটা দেখাইছিল, সেই ৰূপটো দেখাৰ চেষ্টা কৰিছোঁ। আৰু অৰ্জুন থাকিব, কৃষ্ণ থাকিব, আৰু এখন ৰথ বনাইছোঁ। সেই ৰথখনৰ তলেৰে মানুহ অহা যোৱা কৰিম। মানে ৰথৰ তলেৰে মানুহবিলাকে ৰাস চাবলৈ যাব আৰু সেইটোৱে। আৰু মিৰ্জাত কেনেকুৱা ধৰণৰ প্ৰস্তুতি? মিৰ্জাতো তেনেকুৱা প্ৰায় আমি 20 দিন ধৰি কাম কৰি আছোঁ মিৰ্জাত। মিৰ্জাতো তেনেকুৱা আমি 6-7জন আছোঁ মিৰ্জাত। ইয়াতো আছে বহুত 10জনমান। তেনেকৈ এটা ভাল ব্যস্ততা হৈ থকা গৈছে। ইয়াতে আপোনাৰ ফ্ৰেণ্ডলি কাম কৰা হয়নে? আপুনি কৰ্মচাৰীবিলাক যে আছে ইয়াতে, আৰ্টিষ্টবিলাক কেনেকৈ আপুনি হেৰি কৰে? মানে মোৰ ডিজাইন থাকে, ডিজাইনবিলাকৰ জোখমাখবিলাক কৰি দিয়া হয়। তেনেকৈ মোৰ কিছুমান দাদাও আছে মোতকৈ ছিনিয়ৰ, সিহঁতৰ কেতিয়াবা হেল্প কৰিছে। আৰু গোটেই লগ লাগি কৰ্মচাৰীবিলাকো আছে, গোটেইবিলাকৰ সহযোগত গেটটো হৈছে। দাদা, আপুনি যে এই কামটো কৰিছিলে আগতে, কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে? মইতো বহুত সৰুৰ পৰাই ছবি অঁকা। কেনেকৈ আৰম্ভ হ'ল? তেনেকৈ মানে যেতিয়াৰ পৰা স্কুলত যোৱা আৰম্ভ হৈছে তেতিয়াৰ পৰাই ছবিৰ প্ৰতি মোৰ বহুত ভাল এটা ইণ্টাৰেষ্ট আছিলে। কম্পিটিশ্যনবিলাক দিয়া গৈছিলে, ঘৰতে ছবি আঁকি ভাল পাইছিলোঁ। আৰু আগৰ সময়ততো পৰিৱেশটো বহুত কম আছিল আৰ্টৰ সুবিধাবিলাক পোৱা নাছিলে। এখন আৰ্ট স্কুলো নাছিলে শিকিবৰ কাৰণে। তেনেকৈ ঘৰতে শিকিছিলোঁ। শিকি এনেকৈ চেষ্টা কৰি আছোঁ। দৰ্শকসকল, আপোনালোকে জানি হয়তো ভাল পাব, দক্ষিণ কামৰূপৰ দাদা ক'ত থাকে? দক্ষিণ কামৰূপৰ দখলাৰ নিবাসী দাদাই আমাৰ ইয়াতে আছে। ভাল এটা আৰ্টিষ্ট, আৰু
দাদা এইটো কৰোঁতে কিমান মান দিন লাগিব আৰু আজি শেষ হ'বনে? আজি শেষ হ'ব। আজি শেষ হৈ যাব। আজি বহুত বেছি কাম নাই, অলপ অলপ কাম আছে, সেইখিনি আমি ফিনিচিংবিলাক কৰি আছোঁ। কাৰণ মই দুটা কাম ৰখা গৈছে, তাৰ কাৰণে অলপমান লেট হৈছে। হয় হয় নহ'লে ইমান লেট নহয়, দুদিন আগতে কমপ্লিট কৰা যায়। আৰু দুটা কামতে লাগিব লগা হোৱাৰ কাৰণে অকণমান লেট হৈ গ'ল, হ'লেও আজি কমপ্লিট হৈ যাব। দাদা এই কামটো দিওঁতে আপোনাৰ গেটটোৰ ডিজাইন ৰাস কমিটিয়ে দিয়ে নে আপুনি? মই নিজে দিওঁ। মোক 2-3টা ডিজাইন বিচাৰে, মই 2-3টা ডিজাইন দিওঁ, সেই ডিজাইন মতে বাজেট হয়। আৰু যিটো ডিজাইনৰ বাজেট হয় সেইটোৱে কৰিবলৈ পাৰ্মিশ্যন দিয়া হয়। বাজেটবিলাক কেনেকুৱা দাদা? বাজেটবিলাক মানে আমি মেটেৰিয়েলছ কিমান দিন লাগিব, কি মেটেৰিয়েলছেৰে বনাওঁ, সেইবিলাক মিলাই আমি এটা বাজেট বনাওঁ। দাদা আমাৰ আপুনি ক'ত ক'ত কাম কৰিছে এতিয়ালৈকে? এতিয়ালৈকেতো মই বহুত ঠাইত কাম কৰিছোঁ, বহুত দূৰলৈ যোৱা নাই। আমাৰ অসমৰ ভিতৰতে বহুবিলাক কাম কৰিছোঁ। বাহিৰত তেনেকুৱা, অসমৰ বাহিৰত তেনেকুৱা হোৱা নাই, কিন্তু অসমৰ ভিতৰত বহু ঠাইত কৰিছোঁ, বহু ঠাইত কৰিছোঁ। ক'ত ক'ত কৰিছে দাদা? যদি অকণমান কৈ দিয়ে আমাৰ দৰ্শকসকলক। ক'ত ক'ত কৰিছোঁ মানে এনেকুৱা কামেই নহয়, পেইণ্টিঙৰ কামো কৰা গৈছে, তেনেকৈ কৰা গৈছে, ৱাল পেইণ্টিঙৰ কাম কৰা গৈছে। আচলতে ভাল ছবিও আঁকে আৰু লগতে তেওঁ মূৰ্তি বনায় আৰু এইবিলাক গেট হয়তো যিবিলাক লাগে আকৰ্ষণীয় কৰিবৰ কাৰণে, এখন পূজা মণ্ডপ আকৰ্ষণীয় কৰিবৰ বাবে যি মূৰ্তি লাগে বা যেনেকুৱা ডিজাইন লাগে তেওঁ সেই সকলো কাম কৰে। দাদা কামৰ মাজতে এটা কথা সুধিব বিচাৰোঁ, কামত কেতিয়াবা বিফল হৈছে নেকি? বিফলটো বহুত হৈছোঁ। কেনেকুৱা বিফল অকণমান যদি কৈ দিয়ে দাদা? কামত বিফল মানে কেতিয়াবা কেনেকুৱা হয়, বহুত ভাল ৰিজাল্ট এটা কৰিম বুলি ভাবোঁ কামটোত, কিন্তু তেনেকুৱা কিছুমান অসুবিধাৰ কাৰণে কৰিব নোৱাৰোঁ। তেতিয়া সময়ৰ অসুবিধা, কিছুমান বাজেটৰ অসুবিধা, তেনেকুৱাত কৰিব নোৱাৰোঁ, তেতিয়া অলপ বেয়া লাগে। হ'লেও বিফল হ'লেও চেষ্টাটো কেতিয়াও এৰি নিদিওঁ, লাগি থাকোঁ। দাদা নতুন যিসকলে ছবি আঁকে বা মাটিৰ মূৰ্তি বনায়, সেইসকলক লৈ আপোনাৰ কিবা পৰিকল্পনা আছে নেকি? আমাৰ দক্ষিণ কামৰূপ, বিশেষকৈ দক্ষিণ কামৰূপৰ শিল্পীসকলক লৈ, যি উঠি আহিছে নৱপ্ৰজন্মসকলক লৈ কিবা ভৱিষ্যত পৰিকল্পনা বা শিকোৱাৰ কাৰণে? শিকোৱা মানে মই নিজে এতিয়াও বহুত শিকিব লগা হৈ আছে। এতিয়াও মই বেলেগক শিকোৱাৰ কথা ভাবিব পৰা হোৱা নাই। মই নিজে বহুত চেষ্টা কৰি আছোঁ, আৰু এতিয়া ময়ে নিজে ষ্টুডেণ্ট এটা, আৰু শিকিবৰ চেষ্টা কৰি আছোঁ। কিন্তু দাদা যিহেতু আপুনি বহুত ডাঙৰ ডাঙৰ কামবিলাক কৰে, কিন্তু সকলোৱে আপোনাৰ পৰা বা মোৰ তেনেকুৱাকে মোৰ বহুত কেইখন আৰ্ট স্কুল আছে। আৰ্ট স্কুলত প্ৰায় 200 মান ষ্টুডেণ্ট আছে। ক'ত আছে দাদা আৰ্ট স্কুল? মোৰ বাটৰহাটত আছে, মিৰ্জাত আছে, এনেকৈ টোটেল লগ হৈ মোৰ টিউশ্যন আছে, গোটেইবিলাক লগ হৈ 200 ষ্টুডেণ্ট হয়। আৰু সেইবিলাকৰ লগত শিকাই আছোঁ, ভাল পাই আছে সিহঁতে, ভাল ভাল কাম কৰি আছে। যিহেতু ৰাস আজিৰে পৰা আৰম্ভ হ'ব, ৰাসৰ বিষয়ে কিছু কথা আপোনাৰ বিষয়ে শুনি আমি শেষ কৰিম। ৰাসৰ বিষয়ে ৰাসত বা মণ্ডপটোৰ বিষয়ে আপুনি যিটো ডিজাইন কৰিলে কেনেকুৱা ধৰণৰ, বা যিটো অসমৰ মাহাত্ম্য আছে তেনেকুৱা? মানে আমাৰ এইটোৰ কৃষ্ণৰ এটা বহুত ডাঙৰ ৰূপ, য'ত প্ৰায় গোটেইবিলাক ভগৱানে থকাৰ দৰে আছে। নৰসিংহ আছে, শিৱ আছে, আৰু বৰাহ অৱতাৰ আছে, হনুমান আছে, গোটেইবিলাক এটা বিৰাট ডাঙৰ ৰূপ আছিলে। এই দিব্য ৰূপটো দেখাৰ কাৰণে চেষ্টা কৰিছোঁ, আৰু সেইটোতো দেখাবৰ কাৰণে বহুত ডাঙৰ কাম আৰু বহুত বাজেটৰ কাম, কিন্তু আমাৰ এইবিলাক ঠাইত সেইটো ডিমাইনো কৰিব নোৱাৰোঁ ইমানখিনি বাজেটৰ। তাৰ কাৰণে কম কিছুমান বাজেটত অলপ কামটো দেখাৱাৰ চেষ্টা কৰা হয়। তাৰ কাৰণে কিছুমান অসুবিধাৰ কাৰণে অলপ চিম্পুলকৈ দেখাব লগা হয়, এনেকুৱা হয়। দৰ্শকসকল সকলোৱে ৰাস চাবলৈ আহিব, আৰু বিচিত্ৰদায়ে যি বনাইছে মিৰ্জা আৰু ৰামপুৰত গেটটো আপোনালোকে কেনে পাইছে জনাব, কমেণ্ট কৰি জনাব পাৰে। ধন্যবাদ। দাদাৰ সৈতে কথা পাতি আমি ৰাসৰ ভিতৰলৈ সোমাই আহিলোঁ। ৰাসত কেনেকুৱা দৃশ্য বা কেনেকুৱা আয়োজন আমি দেখুৱাবলৈ যত্ন কৰিছোঁ, বা আপোনালোকে চালে হয়তো প্ৰতিমাবোৰ চালে, বা আমি এতিয়া উপস্থিত আছোঁ ৰামপুৰ ৰাসৰ মীনা বজাৰত। মীনা বজাৰত কেনেদৰে চলিছে বা কেনেকুৱা
আয়োজন কৰিছে, আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। আৰু ৰাস বুলি ক'লে আচলতে সকলোৰে মন প্ৰাণ ভৰি উঠা এটা, যেনেকৈ শ্ৰীকৃষ্ণই ৰাধাৰ সৈতে লীলা কৰিছিল, ৰাসলীলা, সেইটোৱে হৈছে আচলতে শ্ৰীকৃষ্ণৰ এই কথাবোৰ আমাৰ বৰ্তমান সময়ৰ সকলো মানুহৰ সৈতে খাপ খুৱাই বা চাবলৈ চাই এই শ্ৰীকৃষ্ণৰ লীলাসমূহ চাই ভাল লাগে। আৰু শ্ৰীকৃষ্ণৰ লীলাৰ সৈতে আমি মীনা বজাৰতো উঠি হয়তো আনন্দ অকণমান ফূৰ্তি পালে বা মনটো ভাল লাগি যায়। আহকচোন আমি মীনা বজাৰৰ কিছু দৃশ্য চাওঁ।